নমস্কাৰ আজি মই আলোচনা কৰিবলৈ লৈছো কেইটামান বিশেষ কাৰকৰ বিষয়ে যিকেইটাৰ কাৰণত আমাৰ মেমৰি কমজোৰ হয় বা আমাৰ মনত ৰখাৰ ক্ষমতাটো কমি আহে আজি এই ভিডিঅটো ছাত্ৰ-ছাত্ৰী বা আমাৰ ডাঙৰ সকলোৰে কাৰণে সমানে উপযোগী হ'ব কাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ এটা অভিযোগ থাকে যে তেওঁলোকৰ পঢ়া কথা মনত নৰয় বা আমাৰ ডাঙৰ সকলৰ ক্ষেত্ৰতো আমাৰ বয়স বাঢ়ি অহাৰ কাৰণে আমাৰ মেমৰি কমজোৰ হয় বুলি আমি এটা ধাৰণা কৰোঁ কিন্তু আপোনালোকে হলিউড বা বলিউডৰ বিখ্যাত অভিনেতা অভিনেত্ৰীসকলক মন কৰিবচোন তেওঁলোকে কিন্তু বহুত বয়সলৈকে তেওঁলোকৰ মেমৰি ভালে ৰাখে গতিকে ইয়াৰ অন্তৰালত নিশ্চয় কাহিনী আছে আজি আমি এই কথাবিলাক ভিডিঅ'টোৰ যোগেদি জানিব পাৰিম গতিকে প্ৰথম কথা হ'ল যে আমাৰ মগজুৰ এই মনত ৰখাৰ ক্ষমতাটো বাৰু কিহৰ ওপৰত নিৰ্ভৰ কৰে ই নিৰ্ভৰ কৰে আমাৰ নিউৰনৰ কানেকশ্যনৰ ওপৰত অৰ্থাৎ আমাৰ মগজুটো অসংখ্য নিউৰনেৰে গঠিত নিউৰন অৰ্থাৎ স্নায়ুকোষেৰে গঠিত গতিকে আমি কথাবিলাক মনত ৰাখিবলৈ হ'লে এই নিউৰনবিলাকৰ মাজত সহজ আৰু খুব খৰকৈ যোগাযোগ কৰিব পাৰিব লাগিব কিন্তু এনে কিছুমান বিষয় আছে যে উপাদান আছে বা কাৰক আছে যিবিলাকে কিন্তু আমাৰ মগজুৰ এই ক্ষমতাটো কমাই দিয়ে গতিকে আজি আমি সেই উপাদানকেইটাৰ বিষয়ে আলোচনা কৰিম প্ৰথম হ'ল টোপনি আমি সকলোৱে জানো যে টোপনি এটা নেচাৰেল প্ৰচেছ হয় আমি যেতিয়া শুওঁ তেতিয়া একচুৱেলি আমাৰ বডিৰ কাম-কাজ বা ব্ৰেইনৰ কাম-কাজবিলাক আৰম্ভ হয় আৰু সেইকাৰণে আমাৰ গভীৰ টোপনিৰ পাছত আমি ফ্ৰেছ ফিল কৰোঁ এই ভাল টোপনি হ'লে আমাৰ কি লাভ হয় বাৰু প্ৰথম হয় টোপনিৰ ফলত আমাৰ ব্ৰেইন চেল আৰু বডিৰ যিবিলাক চেল এই চেলবিলাক ৰিপেয়াৰ হয় দ্বিতীয় কথা হ'ল টোপনিয়ে আমাৰ শৰীৰৰ টক্সিনবিলাক বাহিৰ কৰাত সহায় কৰে তৃতীয় কথাটো হ'ল ভাল টোপনিৰ ফলত আমাৰ শৰীৰ আৰু মগজুৰ হৰমনবিলাক বেলেঞ্চ থাকে তাৰোপৰি আমি দিনটোৰ ভিতৰত যিখিনি ডাটা কালেক্ট কৰোঁ বা তুমি যদি এজন ষ্টুডেণ্ট হয় তেনেহ'লে দিনটো তুমি যিখিনি পঢ়িলা শিকিলা বুজিলা এই সকলোবিলাক যেতিয়া গভীৰ টোপনি থাকা তেতিয়া এইবিলাক প্ৰচেছ হয় বা এইবিলাক নিৰ্দিষ্ট ঠাইত ষ্ট'ৰ হয় এইবিলাককে এই প্ৰচেছটো কনচলিডেশ্যন বুলি কোৱা হয় গতিকে টোপনিৰ অভাৱ হ'লে বিভিন্ন ধৰণৰ বেমাৰ বা বিভিন্ন ধৰণৰ বেয়া প্ৰভাৱ আমাৰ বডিটোৰ ওপৰত পৰে তাৰে ডাঙৰসকলৰ কাৰণে বৰ ডাঙৰ প্ৰভাৱ হৈছে আমাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে বা আমাৰ ব্লাড চুগাৰ বাঢ়ি যাব পাৰে তৃতীয় কথাটো হৈছে আমাৰ ব্ৰেইনত যি চেৰিব্ৰেল স্পাইনেল ফ্লুইড থাকে যেতিয়া আমাৰ গভীৰ টোপনি হয় সেই টোপনিত এই ফ্লুইডটো সহজতে ৰিলিজ হয় কিন্তু টোপনি যদি ভাল নহয় এইবিলাক বাহিৰলৈ ওলাই যাব নোৱাৰে যাৰ ফলত ব্ৰেইনৰ চেলসমূহ অধিক গোট খায় আৰু সেইকাৰণে এলজেমাৰৰ দৰে বেমাৰ হ'ব পাৰে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয় যেতিয়া ভাল টোপনি নহয় তেতিয়া তেওঁলোকৰ বুদ্ধিমত্তা বিকাশ নহয় কনচেনট্ৰেশ্যন কমি যায় প্ৰডাক্টিভিটি কমি যায় পাৰফৰ্মেঞ্চ আদিবিলাক কমি যায় তাৰোপৰি তেওঁলোকৰ ডিচিশ্যন লোৱা বা ক্ৰিয়েটিভিটিবিলাক কমি যায় প্ৰব্লেম ছলভিং কেপাচিটি কমি যায় তাৰোপৰি কি হয় আমাৰ হৰমনৰ ইমবেলেঞ্চ হয় ইমিউন ছিষ্টেম আমাৰ বেয়া হয় যাৰ ফলত আমাৰ বিভিন্ন বেমাৰে লগ দিয়ে গতিকে আমি কিমান সময় টোপনি যোৱা দৰকাৰ বাৰু বিভিন্ন চাইণ্টিষ্টসকলে তেওঁলোকৰ গৱেষণাৰ দ্বাৰা এটা কথা প্ৰমাণ কৰিছে যে আমি 6 ঘণ্টা বা 8 ঘণ্টা আমাৰ টোপনি লোৱাটো বহুত প্ৰয়োজন কিন্তু বহুতো লোক আমি দেখিবলৈ পাওঁ যিসকলে 8 ঘণ্টা বা 6 ঘণ্টা সময় নুশুৱে যেনেকৈ আপোনালোকে জানিব যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা শ্বাহৰুখ খান আদিৰ নিচিনা লোকসকলে কিন্তু তেওঁলোকে 4 ঘণ্টামানহে শুৱে কিন্তু এইসকলৰ এইটো চাগে তেওঁলোকৰ হেবিটৰ কাৰণেহে সম্ভৱ হৈছে দৰাচলতে আমি 8 ঘণ্টা নহ'লেও 6 ঘণ্টা টোপনি যোৱাটো বৰ দৰকাৰী নাছাৰ চাইণ্টিষ্টসকলে গৱেষণাৰ দ্বাৰা এটা কথা প্ৰমাণ কৰিছে যে আবেলি সময়ত যদি আমি আধা ঘণ্টা সময় টোপনি যাওঁ তেনেহ'লে ই আমাৰ মগজুৰ কাৰ্যক্ষমতা প্ৰায় 36% বৃদ্ধি কৰে সেইদৰে ষ্টুডেণ্টসকলে পঢ়ি থাকোঁতে যদি তোমালোকৰ টোপনি আহে তেনেহ'লে তোমালোকে 5 মিনিট বা 10 মিনিটৰ কাৰণে হ'লেও কেটনেপ লোৱাটো বৰ জৰুৰী কাৰণ পঢ়ি থকাৰ সময়ত যদি টোপনি আহে তাৰ পাছত যদি তুমি জোৰ কৰি পঢ়িবলৈ বিচাৰা কিন্তু তেতিয়া পঢ়া কথাবিলাক মনত নৰয় যদি তুমি খন্তেক সেই 5 মিনিট বা 10 মিনিট শুই লোৱা ই তোমাৰ প্ৰডাক্টিভিটি বঢ়াব তুমি ইয়াৰ টাইম ৱেষ্ট হৈছে বুলি এই বিষয়ত ভাবিবৰ কোনো প্ৰয়োজন নাই গতিকে টোপনি এটা মেইন উপাদান যিয়ে যদি টোপনি বেয়া হয় যাৰ কাৰণে আমাৰ মেমৰি কমজোৰ হ'ব পাৰে দ্বিতীয় উপাদানটো হৈছে যিয়ে আমাৰ মগজুৰ কাৰ্যক্ষমতা কমায় সেইটো হৈছে ষ্ট্ৰেছ এনজাইটি
ষ্ট্ৰেছ প্ৰধানকৈ এবিধ হৰমনৰ কাৰণে হয়। এই হৰমনবিধক কৰ্টিচল বুলি কোৱা হয়। আজিকালি আমি অকণমান কথাত আমাৰ খং উঠে বা আমি ভয় খাওঁ বা বিনা কাৰণত আমি বহুত কিছু চিন্তা কৰোঁ, বহুত কথা ভাবি থাকোঁ, যাৰ ফলত আমাৰ এই কৰ্টিচল ৰিলিজ হৈ থাকে। কিন্তু কৰ্টিচল যেতিয়া ৰিলিজ হৈ থাকে, তাক যদি ষ্টপ কৰা নাযায়, তেনেহ'লে কি হয়, ই গোটেই বডিটো আমাৰ অক্ষম কৰি তোলে। বিভিন্ন চাইণ্টিষ্টসকলে গৱেষণাৰ দ্বাৰা এটা কথা প্ৰমাণ কৰিছে যে আমাৰ শৰীৰৰ ৰোগৰ প্ৰায় 98% এই ষ্ট্ৰেছৰ কাৰণে হয়। গতিকে যেতিয়া আমাৰ মনৰ মাজত যেতিয়া ভয়, খং, হতাশা, উদ্বিগ্নতা এই আৱেগৰ ঢৌবিলাক চলি থাকে, তেতিয়া আমাৰ কি হয়, শৰীৰৰ কাৰ্যক্ষমতা 90% কমি যায়। তাৰোপৰি আমাৰ বডিৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা কম হৈ যায়, আমাৰ ভাবিব পৰা শক্তি কমি যায়, আমাৰ এফিচিয়েঞ্চি কমি গৈ থাকে। সেইকাৰণে এই ষ্ট্ৰেছ মেইনটেইন কৰাটো বৰ দৰকাৰী। তাৰ কাৰণে আমি কি কৰিব পাৰোঁ, প্ৰথম কথা হ'ল আমি অভাৰ থিংকিং বাদ দিব লাগিব। আমি যিবিলাক অতিৰিক্ত কথা ভাবোঁ, যিবিলাক কথাৰ কোনো চলিউশ্যনেই নাই, তেনেকুৱা কথাবিলাকৰ পৰা আমি এৰাই চলিবলৈ যত্ন কৰিব লাগিব। দ্বিতীয়তে আটাইতকৈ ভাল লগা এটা কথা হৈছে যে আমি আমাৰ ফেমিলিৰ লগত অলপ সময় আমি কটাব লাগে। কাৰণ আমি যিখিনি মানুহক ভাল পাওঁ, যিখিনি মানুহৰ লগত কথা পাতিলে আমাৰ বহুত দুখ ভাগৰ আঁতৰি যায়, সেই মানুহখিনিৰ লগত আমি দিনটোত খন্তেক সময় হ'লেও কথা পতাটো বৰ জৰুৰী। আৰু ষ্টুডেণ্টসকলে তোমালোকে পঢ়াৰ মাজত 1 ঘণ্টা সময় ৰেষ্ট ল'বা, আৰু 1 ঘণ্টাৰ সময়ত তোমালোকে বেলেগ পঢ়াৰ কথা একো চিন্তা কৰিব নালাগে। তোমালোকে ঘৰৰ পৰিয়ালৰ মানুহৰ লগত মুকলিমূৰীয়াকৈ হাঁহি ধেমালি কৰিবা বা এটা ষ্ট্ৰেছ ফ্ৰী পৰিৱেশৰ সৃষ্টি কৰিবা, যাৰ ফলত এই কৰ্টিচল ৰিলিজ হোৱাৰ পৰা ই ষ্টপ হৈ যাব। তৃতীয় কাৰকটো হ'ল লেক অফ এক্সাৰচাইজ। এক্সাৰচাইজ আমাৰ শৰীৰৰ কাৰণে আৰু আমাৰ ব্ৰেইনৰ কাৰণে বহুত দৰকাৰী। যদি আমি এক্সাৰচাইজ নকৰোঁ, তেতিয়াহ'লে কিছুমান বেয়া প্ৰভাৱ পৰে, যেনে ৰিডিউচ ব্লাড ফ্ল'। আমাৰ গোটেই বডিটোত ব্লাড চাৰ্কুলেশ্যন ভালদৰে হোৱাটো বহুত জৰুৰী। যদি আমি এক্সাৰচাইজ নকৰোঁ, তেনেহ'লে এই ব্লাড চাৰ্কুলেশ্যনটো ভাল নহয়। দ্বিতীয় কথা হ'ল ডোপামিন, চেৰ'টনিন কমি যায়। এই ডোপামিন, চেৰ'টনিন কি বাৰু? এইবিলাক হৈছে হেপী হৰমন। যেতিয়া এক্সাৰচাইজ কৰা যায়, তেতিয়া এই হৰমনবিলাক ৰিলিজ হয়, যাৰ কাৰণে আমাৰ মনটো ভাল লাগি থাকে। তৃতীয় কথাটো হৈছে ডিক্ৰিজ অক্সিজেন লেভেল। অক্সিজেন লেভেলটো আমাৰ কমি গৈ থাকে যদি আমি এক্সাৰচাইজ নকৰোঁ। সেইকাৰণে ডাঙৰসকলেই হওক বা ষ্টুডেণ্টসকলেই হওক, আমি 30 মিনিটছৰ কাৰণে এক্সাৰচাইজ কৰাটো বহুত জৰুৰী। ষ্টুডেণ্টবিলাকক সেইবুলি মই জিমলৈ যাব কোৱা নাই। তাৰ বদলি তোমালোকে আধা ঘণ্টা সময় খোজকাঢ়িব পাৰা বা দৌৰিব পাৰা, নহ'লে য়োগা বা প্ৰাণায়াম আদিবিলাকো তোমালোকে কৰিব পাৰা। তাৰ পাছৰ পইণ্টটো হৈছে ইটিং আনহেল্ডি ডায়েট। আমাৰ ডায়েটৰ ক্ষেত্ৰতো হেল্ডি বা আনহেল্ডিৰ কথা আছে। এতিয়া আনহেল্ডি ডায়েট বুলি ক'লে আমি কি বুজিম বাৰু? হাই ফেট ডায়েট, হাই চুগাৰ, ফাষ্ট ফুড আদিবিলাক। গতিকে চাইণ্টিষ্টসকলে গৱেষণাৰ দ্বাৰা এটা কথা দেখুৱাইছে যে ফাষ্ট ফুডত আমাৰ বডিৰ কাৰণে প্ৰয়োজনীয় একো নিউট্ৰিশ্যনেই নাথাকে। গতিকে ফাষ্টফুড খোৱাটো একেবাৰেই বেয়া, কাৰণ ই ব্ৰেইনৰ যিবিলাক কানেক্টিভিটি, যিবিলাক আমাৰ নিউৰনৰ কানেকশ্যন, এই কানেকশ্যন বেয়াহে কৰে, ই ভাল কৰাত সহায় নকৰে। আমাৰ দৰকাৰী যিবিলাক হেল্ডি ফুড হ'ল ফ্ৰেছ ফ্ৰুট, ভেজিটেবলছ, প্ৰটিন, হেল্ডি ফেটছ আদিবিলাক আমি ল'ব লাগে। ওমেগা 3 ফেটি এচিড আমাৰ শৰীৰৰ কাৰণে বৰ দৰকাৰী, আৰু ওমেগা 3 ফেটি এচিডত এই আমাৰ নিউৰনৰ কানেকশ্যন কৰিব পৰা উপাদান জড়িত থাকে বুলি কোৱা হয়। আৰু ইয়াৰ কাৰণে মাছ এটা প্ৰধান উৎস। তাৰোপৰি পালেং শাক, পদিনাৰ পাত এইবিলাকতো ওমেগা 3 থাকে। সেইদৰে আমি ৰঙীন ফল মূল বা শাক পাচলি খোৱাটো বহুত দৰকাৰী। 5 নম্বৰ পইণ্টটো হৈছে অভাৰ ইউজ অফ টেকন'লজি। আজিকালি টেকন'লজি বুলি ক'লে প্ৰধানকৈ আমি মোবাইলটোৱেই ব্যৱহাৰ কৰোঁ। ডাঙৰ হওক সৰু হওক, সকলোৱে আমি মোবাইলটো নহ'লেই নহয়। গতিকে মোবাইলটো বেছিকৈ ইউজ কৰাটো বেয়া, কাৰণ ইয়াৰ পৰা যি বিদ্যুৎ চুম্বকীয় তৰংগৰ সৃষ্টি হয়, ই আমাৰ ব্ৰেইনৰ কাৰণে ভাল নহয়। তাৰোপৰি তাৰ পাছৰটো কথা হৈছে যে পানী কম খোৱা। আমাৰ বডিৰ কাৰণে পানী বৰ দৰকাৰী, আৰু আমাৰ ব্ৰেইনৰ কাৰণেও পানী লাগে, কাৰণ পানীৰ যোগেদি আমি অক্সিজেনৰ প্ৰবাহটো, অক্সিজেনৰ ফ্ল'টো ভাল হয়। সেইকাৰণে দিনটোত আমি আমাৰ বডি ৱেইট অনুসৰি পানী খোৱাটো বৰ জৰুৰী। তাৰ পাছৰ পইণ্টটো হ'ল 7 নম্বৰ পইণ্ট, নিগেটিভ মানুহৰ সংগত থকা। গতিকে আমি যদি নিগেটিভ মানুহৰ সংগত থাকোঁ, ইও আমাৰ প্ৰডাক্টিভিটি কমাই দিয়ে বা আমাৰ মেমৰি পাৱাৰটো বেয়া কৰে।
কিয় জানানে জীৱনত আশাবাদী হোৱাটো বৰ জৰুৰী গতিকে তোমাৰ কথা তোমাৰ চিন্তা তোমাৰ কাৰ্য এই সকলোতে আমাৰ পজিটিভিটিটো প্ৰকাশ পোৱাটো বহুত জৰুৰী সেইকাৰণে ডাঙৰবিলাকেই হওক বা সৰুবিলাকেই হওক যিবিলাক নিগেটিভ মানুহ সেইবিলাকৰ পৰা আঁতৰি দিয়াটো ভাল আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰত বন্ধু চিলেকশ্যন কৰিবলৈ তোমালোকে জানিব লাগিব কাৰণ যিবিলাক বন্ধুৰ পৰা তোমালোকে নিগেটিভ কথা পোৱা নিগেটিভ ভাইব আহে সেই বন্ধুবিলাক তুমি এৰি দিবা তাৰোপৰি তোমাৰ ৰিলেটিভছৰ ক্ষেত্ৰতো যদি তেনেকুৱা তুমি কাৰোবাক পোৱা তেওঁলোকৰ পৰা তুমি আঁতৰি দিবা কাৰণ তোমালোকে মহাভাৰতৰ কাহিনী নিশ্চয় জানা মহাভাৰতত দুৰ্যোধনৰ লগত কোন আছিল বাৰু শকুনি আছিল তেনেদৰে অৰ্জুনৰ লগত কোন আছিল কৃষ্ণ গতিকে তাৰ ফলাফল সকলোৱে জানে সেইকাৰণে বন্ধু চিলেকশ্যন কৰোঁতেও আমি সাৱধান হোৱাটো জৰুৰী 8 নম্বৰ পইণ্টটো হৈছে স্বচ্ছ পৰিৱেশৰ অভাৱ অৰ্থাৎ ডাঙৰসকলে আমি সকলোৱে নিজৰ ঘৰটো চাফ চিকুণ কৰি ৰাখোৱেই কিন্তু ষ্টুডেণ্টৰ ক্ষেত্ৰত এটা প্ৰব্লেম হয় কি তেওঁলোকে একেখন টেবুলতে বহুত সংখ্যক কিতাপ দমাই লয় যাৰ ফলত তেওঁলোকৰ মূৰত খেলিমেলিৰ সৃষ্টি হয় তাৰোপৰি যদি বহীবিলাকত যিবিলাক কথা লিখিছে সেই লিখাবিলাকো যদি পৰিপাটি নহয় তেনেহ'লে পৰীক্ষাৰ হলতো গৈ সেইবিলাকে বেমেজালিৰ সৃষ্টি কৰিবগৈ পাৰে গতিকে তোমালোকে যিখন টেবুলত পঢ়া সেই টেবুলখনৰ কাষতে এখন টেবুল ৰাখিবা যাতে অদৰকাৰী কিতাপ বা দৰকাৰী কিতাপখিনিয়ে হওক তুমি আঁতৰাই ৰাখিব পাৰা আৰু তুমি যিখন কিতাপ পঢ়িছা সেই কিতাপখনৰ বহীখনহে যাতে তোমাৰ টেবুলখনত থাকে আৰু হাতৰ আখৰ সদায় ধুনীয়াকৈ লিখিবা যাতে পৰিপাটিকৈ লিখিবা যাতে পৰীক্ষা হলত গৈ সেই বহীখন যে তোমাৰ চকুৰ আগতে মেলি থোৱা আছে তেনেধৰণৰ এটা অনুভৱ হয় গতিকে এই সকলোখিনি কথা আমি ডাঙৰসকলেই হওক বা ষ্টুডেণ্টসকলেই হওক আমি সকলোৱে মন কৰাটো জৰুৰী আৰু এইবিলাক কিন্তু খেলিমেলি হ'লেই আমাৰ মেমৰি পাৱাৰ কম হৈ আহিব আমাৰ মগজুৰ স্মৃতি শক্তি কমি যাব